নমস্কাৰ বন্ধুসকল, বিহুৰ কাৰণে আমি পিঠা বনাবলৈ তিলৰ লাড়ু বনাম। এইটো আমি আপোনালোকক সকলোৱে দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো ৰেডি হৈ আছে। ইয়াৰ লাড়ু বনাবলৈ তিল দি আছে। আপোনালোকে চাই থাকিব কেনেকুৱা বনাই। হ'ব চাই থাকিব কেনেকুৱা গৰম কৰি আছে। আজি দিনত বতৰো ঠাণ্ডা, তাৰ কাৰণে আমি দুজনে বনাম। খুব দিনত ঠাণ্ডা কাৰণে আজি পুৱাই কাম কৰি আছে। ৰেডি হ'লে আৰু টাইম নাই, বঢ়িয়াকে সুন্দৰকে হৈছে আৰু গুড় জাল কৰিবলৈ ৰেডি কৰি আছে। গুড় দে গুড় খাই চাই আছো কেনেকুৱা সুন্দৰ। গুড় দিবলৈ ৰেডি কৰি আছে পানী গৰমত। গুড় দি আছে। সুন্দৰকৈ হৈছে, এইফালে চাওক। এয়া সুন্দৰকৈ দিম, ইয়াত চাই থাকিব, হ'ব না? চাওক সুন্দৰকৈ কেইটামান বনাল আৰু বনাম। ফাইনেলি আমাৰ হৈ গ'ল লাড়ু বনোৱা। পুৰা ভাল হৈছে। বিহুৰ নামত বনাইছোঁ। খাই আছে, ট্ৰাই কৰি আছে। কেনেকুৱা লাগিছে? টেষ্টি লাগিছে না? নিজে বনাই নিজে খাই চাই আছে, টেষ্টি কৰি আছে।